নন্দিনী কাশ্যপ এজনী অভিনেত্ৰী আছিল। লুনা ভৰদ্বাজ আমাৰ মাজৰ পৰা নোহোৱা হ'ল। আজিৰ তাৰিখলৈকে কেইটা সংগঠনে মাতিছে? মালকজন ৰেকিবউদ্দিন আহমেদ, তেখেত কি? যেতিয়া নন্দিনী কাশ্যপৰ দুৰ্ঘটনাত, গাড়ীৰ দুৰ্ঘটনাত তেতিয়া চামিউল হকৰ মৃত্যু হৈছিল, তেতিয়া দল সংগঠনবিলাক ওলাই আহিছিল, কৈছিল যে জাষ্টিছ ফৰ চামিউল। আমিও বিচাৰিছিলোঁ, হয়তো আমি বুজা নাছিলোঁ তেতিয়া নন্দিনী কাশ্যপৰ বিষয়ে। নন্দিনী কাশ্যপক মানে এজন অভিনেত্ৰী হোৱাৰ বাবে সেই দল সংগঠনবিলাকে মাতিছিল, আজি গম পাইছোঁ। সেইদিনা লুনা ভৰদ্বাজ যেতিয়া 108ৰ সেই এক্সিডেণ্টটো হ'ল, লুনা ভৰদ্বাজ আমাৰ মাজৰ পৰা নোহোৱা হ'ল। আজিৰ তাৰিখলৈকে কেইটা সংগঠনে মাত দিছে জাষ্টিছ ফৰ লুনা ভৰদ্বাজ? নাই। কাৰণ শুনক, নন্দিনী কাশ্যপ এজনী অভিনেত্ৰী আছিল। সেয়া তেখেতৰ ডাঙৰ দোষ আছিল। যেতিয়ালৈ কোৰ্টে নাই দিয়া নাছিল, তেতিয়ালৈ আপোনালোকে কাটা পাৰিছে নন্দিনী কাশ্যপ দোষী। কিন্তু আজি যে লুনা ভৰদ্বাজক দুৰ্ঘটনা হ'ল, 108 ড্ৰাইভক চালকজন ৰেকিবউদ্দিন আহমেদ, তেখেত কি? তেখেত দোষী নহয়? যদি অসমত এনেকুৱা দল সংগঠনবিলাক আছে নথকা ভাল। মাতিলে সকলোৰে মাতক। মানুহ চাই, জাতি চাই বহুত হ'ল, আন নকৰিব। চাওক, নন্দিনী কাশ্যপ এতিয়া আমাৰ মাজত কেনেকুৱাকৈ আহিছে? নন্দিনী কাশ্যপ অভিনেত্ৰী আছিল কাৰণে সেই নিউজ চেনেলবিলাকেও বাৰ বাৰ তেখেতৰ নাম লৈ TRP লৈ আছিল। কিন্তু এতিয়া লুনা ভৰদ্বাজৰ বিষয়ে, লুনা ভৰদ্বাজৰ কাৰণে কেইটা নিউজত কিমান সময় বাজি আছে? তেওঁ লুনা ভৰদ্বাজ জাষ্টিছ পাব নালাগে? স্বাৰ্থ, চব স্বাৰ্থ। যদি সৎ সাহস আছে দল সংগঠনবিলাকৰ, ৰেকিবউদ্দিন আহমেদৰ বিষয়ে ৰাস্তাত প্ৰতিবাদ কৰক, লুনা ভৰদ্বাজ জাষ্টিছ বিচাৰক। নোৱাৰে।